हेलो যদি কোনোবা লাইভত আছে জয়েন হৈ ল'ব আৰু এটি কমেণ্ট কৰি দিব কোন আছে ক'ৰ পৰা আৰু প্ৰথমৰ পৰাই শ্বেয়াৰ কৰি দিব কমেণ্টখিনি কৰি থাকিব যিসকলে লাইভত জয়েন হৈ লৈছে নমিতা ৰাজখোৱা গগৈ হাই বা গুড ইভিনিং হেল্ল' নমিতা গুড ইভিনিং কি খবৰ বা খবৰ বেয়া নহয় দিয়া ভালে তোমালোকে শ্বেয়াৰ কৰি যাবা শ্বেয়াৰ কম্পিটিশ্যন চলি আছে আগষ্টৰ প্ৰথমতে মই কম্পিটিশ্যন মানে ৰিজাল্টটো দি দিম বহুত দিনৰ মূৰত বহুত দিন মানে বেছি দিন হোৱা নাই ৰ'বা এইবাৰ আগৰবাৰহে বহুত দিন হৈছিল গতিকে তোমালোকে গ্ৰুপ শ্বেয়াৰ কৰা যাতে ভিউজখিনি সোনকালে আৰু বেছি হয় আৰু যদি নটিফিকেশ্যন পাইছে জয়েন হৈ ল'ব আৰু প্ৰথমৰ পৰাই শ্বেয়াৰ কৰি দিব যাতে নিজৰ মানুহখিনিয়ে আপোনালোকৰ চাব পাৰে নিজৰ টাইম লাইনত শ্বেয়াৰ কৰিব গ্ৰুপ শ্বেয়াৰ কৰি দিছোঁ বা থেংক ইউ নমিতা থেংক ইউ সহযোগ কৰিবা এইখিনি সময় তোমালোকৰ ছাপৰ্টৰ অবিহনে আমি আৰু আগবাঢ়িব নোৱাৰিম তোমালোকৰ সহায় বহুত প্ৰয়োজন আমাৰ গতিকে তোমালোকে ছাপৰ্ট কৰি যাবা লুকুমণি শইকীয়া হাই বা গুড ইভিনিং লুকুমণি মীনাক্ষী পৰা হাই বা হেল্ল' মীনাক্ষী তোমাৰ গিফ্টটো পালানে বাৰু নিলানে জনাবাচোন লাভ লাইক দি আছোঁ বা থেংক ইউ মীনাক্ষী সকলোৱে জইন হ'ব আৰু নিজৰ নিজৰ টাইম লাইনত শ্বেয়াৰ কৰি দিব আৰু যিসকলে কম্পিটিশ্যনত ভাগ লয় গ্ৰুপ শ্বেয়াৰ কৰি দিব আজি নতুন নতুন কালেকশ্যন আছে গতিকে দেখাই দিম যদি ভাল লগা জৰাৰ ভিতৰত পাৰে লৈ থ'ব পাৰিব যিহেতুকে অফ চিজন হয় চেল মোটামুটি চেল চলি আছে ৰীমা ডেকা দাস হাইবা হেল্ল' ৰীমা গতিকে নেক্সট আৰু আগষ্টৰ পৰা নতুন কালেকশ্যনখিনি একদম পূজা কালেকশ্যন আহি পৰিব গতিকে এতিয়া যিখিনি দেখাম আৰু লৈ থ'ব পাৰিব যদি লাইভটো চাই ভাল পায় সকলোৱে নিজৰ নিজৰ টাইম লাইনত শ্বেয়াৰ কৰি দিব সদায় আছোঁ তোমাৰ লগত বা থেংক ইউ নমিতা বহুত বহুত ধন্যবাদ তোমালোকে লগত নাথাকিলে আৰু কি হ'ব আমাৰ শ্বেয়াৰ কৰি দিছোঁ থেংক ইউ তোমালোকে শ্বেয়াৰ কৰি যোৱা মই মানে টেগবিলাক আহি আছে আমি লিখি আছোঁ গতিকে লটাৰী যোগে ৰিজাল্টটো দি দিম সকলোৱে পাব লাগে নহয় সেইকাৰণে এইবাৰ লটাৰী ছিষ্টেম কৰিছোঁ গতিকে সকলোৱে শ্বেয়াৰ কৰি যাব গ্ৰুপ শ্বেয়াৰ ঠিক আছে বাৰু বেছি সময় দেৰি নকৰোঁ আৰু লাইভটো আৰম্ভ কৰি দিম আধা ঘণ্টা সময় সকলোৱে সহযোগ কৰিব লাইভৰ শেষলৈ আজি নুনি কটন আজি 200 টকাৰ পৰা মোটামুটি মেখেলা পাব নুনি কটন মিচিং জৰা সকলোখিনিয়ে পিয়ৰ টচ গতিকে সকলোখিনিয়ে লাইভত দেখুৱাম যদি তাৰ ভিতৰত পচন্দ হয় আপোনালোকৰ লৈ থ'ব পাৰিব গতিকে এইখিনি দেখাম বুলি লৈছোঁ তাৰপিছত আৰু যদি আপোনালোকৰ কিবা ৰিকুৱাৰমেণ্ট থাকে দেখাব লাগে তেতিয়াহ'লে কমেণ্ট কৰি জনাব পাৰিলে নিশ্চয় দেখুৱাম ঠিক আছে বাৰু নমস্কাৰ মই লাইভ আহি আছোঁ পিটি কালেকশ্যনৰ পৰা বিনীতা তালুকদাৰে বজালী ডিষ্ট্ৰিক্ট পাঠশালাৰ পৰা আহিছোঁ লাইভ বহুতে উদ্যোগৰ পৰা আহিছোঁ গতিকে সকলোৱে জইন হৈ ল'ব শ্বেয়াৰ স্ক্ৰীনশ্বট দিব লাগিব নেকি বা নালাগে তোমালোকৰ যিখিনি টেগ আহে মই তাৰ পৰা সেইখিনি লিখি ৰাখিম টেগখিনি আহিব লাগিব গ্ৰুপ শ্বেয়াৰ কৰা গতিকে ঠিক আছে বাৰু আৰম্ভ কৰি দিছোঁ প্ৰথমতে পিয়ৰ টচৰ গামোচা এখনেৰে মই লাইভটো আৰম্ভ কৰিছোঁ যিহেতুকে বিয়া সবাহ সমাগত মোটামুটি এমাহ বা দুমাহৰ পিছত বিয়াবিলাক আহি আছে গতিকে পিয়ৰ টচৰ গামোচা এখন দেখাই দিছোঁ প্ৰথমতে আৰু যদি তোমালোকে মীনাক্ষী নমিতা তোমালোকে যদি ভাল পোৱা মোৰ লাইভটো চাই তোমালোকে লাভ লাইক দি থাকিবা দেই তাৰপিছত চাই ল'ব এইখন পিয়ৰ টচৰ গামোচা বহুত দীঘল হয় বহলটো বহুত বেছি নহয় যদিও মানে দৰাই লোৱা যিহেতুকে বহলটো বেছি নহয় যদিও মানে এইখিনি যিখিনি আমি মানে 2.5 হাতীতকৈ কম হ'ব বহলটো আৰু দীঘলটো কিন্তু বহুত হয় 2.5 হাতীৰ সমান হ'ব দীঘলটো বহুত দীঘল হ'ব মই লৈ দেখাই দিছোঁ গামোচাখন এইখন 100% পিয়ৰ টচৰ গামোচা হয় বিয়া সমাগত গতিকে আপোনালোকে এইখন গামোচা অফাৰ মূল্যতে ল'ব পাৰিব শ্বেয়াৰ কৰি দিছোঁ বা থেংক ইউ মীনাক্ষী লাভ লাইক দি আছোঁ দেই বা থেংক ইউ নমিতা বহুত বহুত ধন্যবাদ চাই ল'ব গামোচাখন বহুত দীঘল হয় বহুত তললৈ পৰিছে দৰাই যদি এনেকৈ লয় বহুত ভাল লাগিব গামোচাখন গতিকে এইখন গামোচা
অনলি 1700ত ল'ব পাৰিব। ধুনীয়া লাগিছে, থেংক ইউ। গতিকে 1700ত এখন ধুনীয়া গামোচা ল'ব পাৰিব পিয়ৰ টচৰ। পিছলৈ আৰু এই দামত নাপাব। গতিকে এতিয়াই যদি কোনোবাই ল'ব বিচাৰে এইখন গামোচা লৈ থ'ব পাৰিব অনলি 1700। আৰু আচলৰ কামখিনি চাই ল'ব, মই দেখাই দিছোঁ। আমাৰ যিখিনি মানে এই কালচাৰেল হেৰি হয়, গতিকে বাদ্যযন্ত্ৰ সেইখিনি আছে, জাপি পেঁপা এনেকৈ, আৰু গোটেই গাতে এনেকৈ দিয়া আছে বুটাখিনি। গতিকে ভাল লাগিব। মীনাক্ষী, নমিতা, বহুত বহুত ধন্যবাদ। গতিকে এইখন গামোচা যদি ভাল লাগে লৈ থ'ব পাৰিব অনলি 1700 পিয়ৰ টচৰ গামোচা হয়। এতিয়াই আপোনালোকে লৈ থ'ব পাৰে এইখিনি, পিছত আৰু এইটো দামত নাপাব। ঠিক আছে বাৰু, মোৰ হোৱাটছএপ নাম্বাৰ পিন পোষ্ট কৰা আছে, হোৱাটছএপ নাম্বাৰত কণ্টেক্ট কৰিলে হ'ল। নেক্সট দুখন খাদী কটন, মানে যি খাদী কটন হয় এইখন মেখেলা, উকা হয়। যদি মানে কোনোবাই ল'ব বিচাৰে বয়সীয়াল মানুহে দিবও পাৰি, আৰু গিফ্ট দিয়াৰ কাৰণেও ভাল হয়। কৰবী মাইনা, হাই বা গুড ইভিনিং। হেল্ল' কৰবী, গুড ইভিনিং, শ্বেয়াৰ কৰি দিছোঁ বা, থেংক ইউ, ধুনীয়া লাগিছে। নিতুমণি তালুকদাৰ, হাই বা, হেল্ল'। আৰু যদি কোনোবা আজি নতুন লাইভত আহিছে মোৰ পেজটো ফ'ল' কৰি থ'ব, গতিকে লাইভ আহিলে নটিফিকেশ্যন পাব। ঠিক আছে বাৰু, খাদী কটন মেখেলা এইখন একদম চিলাই মেলাই থোৱা আছে। যদি কোনোবাই কাষ্টমাইজ কৰিব বিচাৰে কৰিব পাৰিব। আৰু যদি মানে এনেকৈয়ে ধৰক পিন্ধিব খোজে বা বয়সীয়াল মানুহে পিন্ধিব পাৰিব। তাৰপিছত যদি কোনোবা গিফ্ট দিব লাগে এইবিলাক মেখেলা দিব পাৰিব। বহুত আহল বহল মানে হয়, চিলাই কৰা আছে এইখিনি। কিন্তু এইখন মেখেলা 180 টকাত ল'ব পাৰিব, কিন্তু শ্বিপিংটো এক্সট্ৰা হ'ব। মেখেলা যদি লয় আপুনি শ্বিপিংটো এক্সট্ৰা হ'ব, আৰু যদি আপুনি মেখেলা চাদৰৰ লগত লয় শ্বিপিংটো নালাগে দিব। মীনাক্ষী পৰাগ, নাইচ, থেংক ইউ মীনাক্ষী। গতিকে এইখন মেখেলা দেখাই দিলোঁ, মুগা কালাৰত হ'ব, খাদী কটন মেটেৰিয়েল এইখিনি। কবিতা বৰা, হাই বা, হেল্ল'। ভনিতা কলিতা, হাই বৌ, হেল্ল' ভনিতা। নেক্সট আৰু এখন দেখাই দিছোঁ, এইখন এখন আছে। গৰমত এইখিনি মানে কি আৰু ভাল হয় আৰু ল'বলৈ, কম দামৰ এটা হেৰি। শ্বেয়াৰ কৰিছোঁ বা, শ্বেয়াৰ কৰিছা, কিন্তু তোমাৰ টেগটো আহিছে গ্ৰুপ শ্বেয়াৰ কৰিবা, টেগ আহিব নিশ্চয়। ধুনীয়া লাগিছে বিনীতা, থেংক ইউ মাহী। গতিকে চাব, এইখন এখন মেখেলা একদম ধুনীয়া এটা কালাৰত আছে, ৰেডি কৰা আছে এইখনো। গতিকে এইখনো যদি ল'ব বিচাৰে বহুত ধুনীয়া লাগিছে। থেংক ইউ মীনাক্ষী, নমিতা, কৰবী মাইনা, চ' চুইট। তোমালোকে কমেণ্ট কৰি যাবা, শ্বেয়াৰ কৰি যাবা, সেয়াই আৰু আমাৰ বাবে বহুত। তাৰপিছত চাব মেখেলাখন এইখনো 180ত ল'ব পাৰিব। যদি ভাল লাগে এইখনো ল'ব পাৰিব, কিন্তু এইখিনি মেখেলা শ্বিপিং ফ্ৰী হেৰি হ'ব, এক্সট্ৰা হ'ব। আৰু যদি আপোনালোকে মেখেলা চাদৰ দেখাম যে তাৰ লগত যদি লয় শ্বিপিংটো ফ্ৰী হ'ব। গতিকে এইবিলাক মেখেলা নিজেও পিন্ধিব পাৰে বা গিফ্ট হিচাপে দিবও পাৰে এইখিনি। ঠিক আছে বাৰু। দীপিকা কলিতা, হাই বিনীতা, হেল্ল' দীপিকা, বহুদিনৰ মূৰত। কৰবী মাইনা, চ' চুইট, থেংক ইউ কৰবী। তাৰপিছত ঠিক আছে, নুনি কটন দেখাই দিম দুটামান নুনি কটন জৰা দেখাই দিম। বিউটিফুল কালেকশ্যন, থেংক ইউ কবিতা। গতিকে সকলোৱে শ্বেয়াৰ কৰি যাব, টেগখিনি আহি আছে যিসকলৰ। মই লটাৰী যোগে হেৰি ৰিজাল্টটো দি দিম যেতিয়া, সকলোৰে হেৰিখিনি লিখি থোৱা আছে। গতিকে সকলোৱে শ্বেয়াৰ কৰি যাব। তাৰপিছত নুনি কটন জৰা দুটামান দেখাই দিছোঁ। এইটো এটা বহুত ধুনীয়া কালাৰত নুনি কটন জৰা, কপাৰ গুণাত এনেকুৱা কামখিনি কৰা আছে এইখিনি। তাৰপিছত ছাইড পাৰি হ'ব এইখিনি ছাইড পাৰি হ'ব, আৰু গোটেই গাতে কপাৰৰ কাম, কিন্তু কপাৰৰ কাম হয় এইখিনি। আৰু মেখেলাখন দেখাই দিছোঁ, এইখন মেখেলা হ'ব। এইখন মেখেলা কপাৰৰ কাম সকলোখিনি, আৰু ব্লাউজ পিছত এনেকৈ এটা পটি থাকিব। আৰু কি কটন হ'ব। গুড ইভিনিং বাইদেউ লিডলি হুছেইন, গুড ইভিনিং। জইন হোৱাৰ বাবে বহুত বহুত ধন্যবাদ। কবিতা বৰা, ধুনীয়া লাগিছে, থেংক ইউ কবিতা। গতিকে ব্লাউজ পিচটো কটনত থাকিব। এইটো নুনি কটন জৰা, এইটো জৰা আপোনালোকে 2100ত ল'ব পাৰিব। গতিকে ভাল লাগিলে এইটো জৰা স্ক্ৰীনশ্বট মাৰি হোৱাটছএপত কণ্টেক্ট কৰিব। কালাৰটো বহুত ধুনীয়া হয়, মানে কি কালাৰ হ'ব এইটো, ৱাইন কালাৰো নহয়, পিংক কালাৰো নহয়, এনেকুৱা টাইপৰ হ'ব। মই এইটো কালাৰ কি কালাৰ হয় ধৰিব নোৱাৰিম, কিন্তু আপোনালোকে কৈ দিবচোন কি কালাৰ হ'ব এইটো।
পিঁয়াজি পিংক এনেকুৱা টাইপৰ হ'ব নেকি কালাৰটো। গতিকে ভাল লাগিলে এইটো যোৰা 2100ত ল'ব পাৰিব। নুনি কটন বেলেগ বেলেগ দামৰ আছে, আৰু দুটামান বেলেগ দামৰ দেখাই দিম। এইটো 2100ৰ হ'ব। তাৰপিছত লেভেণ্ডাৰ কালাৰত এইটো আছে, লেভেণ্ডাৰ কালাৰত একদম ধুনীয়া এটা কালাৰ, চবেই ভাল পায় এইটো কালাৰ, দীপ্তি তালুকদাৰ, বিউটিফুল কালাৰ। থেংক ইউ। আপুনিও নতুন যেন পাইছোঁ আজি। যদি নতুন হয় মোৰ পেজটো ফ'ল' কৰি থ'ব। লুকুমণি শইকীয়া, নাইচ কালেকশ্যন। থেংক ইউ লুকুমণি। গতিকে কপাৰৰ কাম আছে সম্পূৰ্ণ, আৰু গোটেই গাতে এনেকৈ গছবুটা ডিজাইনৰ কাম আছে। জৰাটো বনাই ল'লে বহুত ধুনীয়া লাগিব, আৰু গৰমতে পিন্ধা এইখিনি। গতিকে এতিয়া এইখিনি জৰা লৈ থ'ব পাৰে আপোনালোকে। ঠিক আছে। এইখন মেখেলা হ'ব, এইখন মেখেলা চাইড পাৰি এইখিনি হ'ব, চাইড পাৰি এনেকৈ আছে, আৰু ব্লাউজ পিছত এনেকৈ হাতত বুটা থাকিব। কিন্তু এইটো জৰা হাতত এনেকৈ বুটাখিনি আছে। গতিকে এইটো জৰা 2100ত ল'ব পাৰিব। ভাল লাগিলে এইবিলাক জৰা পটাপট বুকিং কৰি থ'ব। পিছত আৰু পূজাৰ আগে এইবিলাক জৰা এই দামত নাপাব। গতিকে এতিয়াই লৈ থ'ব পাৰিব যদি আপোনালোকে ল'ম বুলি ভাবি আছে। ঠিক আছে বাৰু, এইটো জৰা দেখাই দিলোঁ। এইটো কিন্তু 2100ৰ নহয়, এইটো আছে 23 আছিলে, আজি 2250ত ল'ব পাৰিব। নুনি কটন বেলেগ বেলেগ মানে হেৰিত আছে, দামৰ আছে। গতিকে মই দেখাই দিছোঁ, এইটো প্ৰিমিয়াম নুনি কটন জৰা হয়। 2350 আছিলে এইখিনি। পূৰ্ণিমা দেৱী, বৰ ধুনীয়া লাগিছে কাপোৰযোৰ। থেংক ইউ। আপুনিও নতুন যেন পাইছোঁ। যদি নতুন হয় মোৰ পেজটো ফ'ল' কৰি থ'ব। গতিকে ঠিক আছে। এইটো এটা ধুনীয়া গ্ৰীণ কালাৰ বুলি ক'ম মই, আৰু কি গ্ৰীণ বুলি, গ্ৰীণটো কি হ'ব, একদম ডাৰ্ক গ্ৰীণত মানে গ্ৰীণটো বোৱা আছে, ডাৰ্ক বটল গ্ৰীণ কালাৰত আছে। আৰু মানে এটা ডাৰ্ক বটল গ্ৰীণ হ'ব, আৰু এটা লাইট মানে গ্ৰীণ হ'ব। গতিকে কালাৰটো বহুত ধুনীয়া লাগিছে। কপাৰৰ কাম সম্পূৰ্ণ, মই লৈ দেখাই দিছোঁ। এইটো কিন্তু প্ৰিমিয়াম নুনি কটন জৰা হয়। নমিতা, বহুত ধুনীয়া লাগিছে কাপোৰযোৰ হয়, কালাৰটো বহুত ধুনীয়া হয়। এইটো চাব, একদম ঘন ঘনকৈ বুটাখিনি কাম কৰা আছে এনেকৈ। তাৰপিছত মেখেলা দেখাই দিছোঁ। তাৰপিছত এইখন মেখেলা হ'ব। মেখেলাখনৰো এনেকৈ আছে ওপৰলৈ, একদম ঘন ঘনকৈ কপাৰৰ কাম আছে। লাভ লাইক দি আছোঁ দে নমিতা, থেংক ইউ, বহুত বহুত ধন্যবাদ নমিতা। তাৰপিছত এইখিনি চাইড পাৰি হ'ব, এনেকৈ চাইড পাৰিখিনি দিয়া আছে, আৰু ব্লাউজ পিচ কটনৰ হ'ব, আৰু ব্লাউজ পিছত এনেকৈ হাতত বুটা থাকিব। গতিকে বহুত ধুনীয়া কালাৰ কম্বিনেশ্যন, বহুত ধুনীয়া হয়। ভাল লাগিলে এইবিলাক আপোনালোকে। এইটো 2350, 24 এনেকুৱা আছিলে। আপোনালোকে 2250ত ল'ব পাৰিব এইখিনি জৰা। একদম প্ৰিমিয়াম নুনি কটন, এইখিনি প্ৰিমিয়াম হয়। এইখিনি মই আগৰ দুটা দেখালোঁ, সেই দুটা অলপ বেলেগ হয়, এইখিনি বেলেগ হয়। নেক্সট এইটো এটা আছে, এইটো চাই ল'ব। এইটো একদম ধুনীয়া এটা, যিটো ঘি কালাৰ বুলি কয় সেইটো কালাৰত হ'ব। কপাৰৰে কাম আছে, এইখিনিও কপাৰৰ কাম। যদি আপোনালোকে কিবা বেলেগ চাব বিচাৰে মোক কমেণ্টৰ যোগেদি জনাই দিব, পাৰিলে নিশ্চয় দেখুৱাব চেষ্টা কৰিম। কি কাপোৰ চাব বিচাৰে আপোনালোকে জনাই দিবচোন। ঠিক আছে বাৰু, এইটো জৰা চাই ল'ব। কালাৰটো বহুত ধুনীয়া হয়। এইটো কালাৰৰ কপাৰত এনেকৈ আঁচলৰ কাম আছে, কপাৰৰ কাম, আৰু বুটা আছে গোটেই গাতে এনেকৈ। বহুত ধুনীয়া লাগিব এইখিনি জৰা, একদম গৰমত পিন্ধা হয়। তাৰপিছত এইটো মেখেলা, এইখন এইবিলাক জৰা সকলোৱে পিন্ধিব পাৰে, ডেকা বয়সীয়াল বুলি কথা নাই। আৰু কালাৰটো বহুত ধুনীয়া, যে একদম বাদামী টাইপৰ হ'ব কালাৰটো, বহুত ধুনীয়া কালাৰ এটা। এইখন মেখেলাখন এইখন এনেকৈ বুটা থাকিব, আৰু চাইড পাৰি থাকিব, আৰু ব্লাউজ পিছত এনেকৈ বুটা থাকিব। ওচৰৰ পৰা দেখাই দিছোঁ এনেকৈ। গতিকে এইটো জৰা বহুত ধুনীয়া হয়, প্ৰিমিয়াম নুনি কটন জৰা। 2250 অফাৰ প্ৰাইজত পাইছে এইবিলাক। গতিকে ভাল লাগিলে যদি ল'ব খোজে লৈ থ'ব পাৰিব। নেক্সট এইটো এটা কালাৰ আছে, এইটো বহুত ধুনীয়া হয়, লাইট স্কাই ব্লু টাইপৰ হ'ব কালাৰটো। ধৰিব পাৰিছে নহয়, এনেকৈ মিনা কৰা আছে য়েল্ল' কালাৰত, কপাৰত য়েল্ল' কালাৰৰ মিনা কৰা আছে। কালাৰটো বহুতেই ধুনীয়া হয়।
একদম লাইট কালাৰ এটা কাপোৰবিলাক কালাৰবোৰৰ। থেংক ইউ প্ৰতিভা, কালাৰবোৰ সঁচাকৈ বহুত ধুনীয়া হয়। তাৰপিছত চাই ল'ব জৰাটো এনেকৈ আঁচলৰ কাম আছে। শকুন্তলা মজুমদাৰ, গুড ইভিনিং, বহুত দিনৰ পিছত দেখিলোঁ, থাকিব লাইভত আপুনি। তাৰপিছত গোটেই ইয়াতে এনেকৈ বুটাখিনি চাই ল'ব, কিমান ধুনীয়া এটা আনকমন ডিজাইনৰ বুটা হয়, বিউটিফুল কালেকশ্যন, থেংক ইউ। তাৰপিছত গোটেই ইয়াতে কিন্তু ঘন ঘনকৈ বুটাখিনি কৰা আছে দিয়ক, বহুত ধুনীয়াকৈ ঘন ঘনকৈ কামখিনি কৰা আছে। আৰু কাপোৰৰ কোৱালিটি এইখিনি নুনি কটন বহুত মানে প্ৰিমিয়াম হয়, দেখা পাইছে এইখিনি বহুত প্ৰিমিয়াম কোৱালিটিৰ নুনি কটন। তাৰপিছত মেখেলা দেখাই দিছোঁ, এইখন মেখেলা হ'ব, এইখন মেখেলা একদম ওপৰলৈ আছে, কালাৰটো বহুত ধুনীয়া, এইটো কালাৰ বহুত ধুনীয়া হয়। তাৰপিছত এইখিনি চাইড পাৰি আৰু ব্লাউজ পিছত এটা পাৰি থাকিব, এনেকৈ বনাই ল'লে কাপোৰখিনি বহুত ধুনীয়া লাগিব। একেই দামতে পাব, 2250 অফাৰ প্ৰাইচ। গতিকে এইখিনি জৰা ল'বলৈ নাপাহৰিব, একদম এটা ধুনীয়া নুনি কটন জৰা, ভাল লাগিলে লৈ থ'ব পাৰে। এইখিনি মণিমা ভাৰতী, হাই বা, গুড ইভিনিং, হেল্ল' মণিমা, শ্বেয়াৰ কৰি দিলোঁ বা, থেংক ইউ মণিমা। তাৰপিছত এটা মই দেখাই দিছোঁ অফ হোৱাইট কালাৰ, শ্বেয়াৰ কৰিছোঁ, বহুত বহুত ধন্যবাদ, শ্বেয়াৰ টেগ আহিছে আপোনাক, বহুত বহুত ধন্যবাদ আপোনাক। গতিকে এইটো চাব, এইটো এটা বহুত ধুনীয়া কপাৰত যিখিনি মানে বুটা দিয়া আছে পিংকত, ইমান ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু বিন্দি বুটা হয় যে, জৰাটো বহুত ধুনীয়া লাগিব, চাই ল'ব, একদম হেভি এটা বিন্দি বুটা আছে গাটোত। আৰু এনেকৈ কপাৰত কিং খাপ ডিজাইনৰ আচলত কামখিনি কৰি দিছে, বহুত ধুনীয়া লাগিব যেতিয়া বনাই ল'ব জৰাটো। এইটো বিন্দি বুটা বহুতে ভাল পায় আৰু ভালো লাগে কাপোৰযোৰ পিন্ধিলে, বিন্দি বুটা যিটো আছে। তাৰপিছত এইখন মেখেলা বহুত ওপৰলৈ আছে, মেখেলাখনত চাই ল'ব, একদম আঁঠুলৈ আছে কামখিনি, আঁঠুলৈকে আছে কামখিনি। আৰু এইখিনি চাইড পাৰি হ'ব, আৰু এনেকৈ ব্লাউজত বুটাখিনি থাকিব, এনেকৈ হেভি হয় জৰাটো। গতিকে বনাই ল'লে এইবিলাক জৰা বহুত ষ্টেণ্ডাৰ্ড লুকছ আহে, গতিকে ভাল লাগিলে 2250 এইখিনি জৰা লৈ থ'ব পাৰিব, 2250। নেক্সট এটা ৰেডত দেখাই দিম, পুৰবী, হাই বা, গুড ইভিনিং, হেল্ল' পুৰবী, তোমাৰ আজি দেৰি হ'ল, বহুত দেৰি হ'ল তোমাৰ আজি। চাব, এইটো আছে একদম ধুনীয়া এটা ৰেড কালাৰ, ইয়াতে অলপ বেছি ব্ৰাইট আহিছে, ইমান ব্ৰাইটো নহয়। অৰূপী পাটগিৰি, কাপোৰবোৰ ভাল লাগিছে বা, থেংক ইউ অৰূপ, ল'ব পাৰিবি দে। লাইভ আহা গম পোৱা নাছিলোঁ, অঁ নটিফিকেশ্যন পোৱা নাই নেকি, আজিকালি বহুত প্ৰব্লেম হৈ আছে যে। এইটো চাব, কালাৰটো বহুত ধুনীয়া হয়, একদম হোৱাইটত মানে ৰেডত হোৱাইট সূতাৰ কাম, এইখিনি বহুত ধুনীয়াকৈ দিছে কামখিনি। গোটেই ইয়াতে হেভি হ'ব জৰাটো এইখিনিৰো, বনাই ল'লে এইটোও ধুনীয়া লাগিব। টাইম লাইন গ্ৰুপত শ্বেয়াৰ কৰি দিছোঁ, থেংক ইউ ৰবি, শ্বেয়াৰ কৰি থাকিবা তোমালোকে। তাৰপিছত এইখন মেখেলা চাব, বহুত ওপৰলৈ আছে, সকলোখিনি কাপোৰৰে মেখেলাখন বহুত হেভিকৈ আছে, নাইচ কালেকশ্যন, থেংক ইউ। তাৰপিছত চাইড পাৰিখিনি বহুত ডাঙৰকৈ দিছে, এইখিনিত বহুত ডাঙৰকৈ আছে, সূতাৰ কাম হ'ব এইখিনি। আৰু ব্লাউজ পিছত এনেকৈ বুটা থাকিব, আৰু ব্লাউজ পিচটো কটনৰ হ'ব, গমেই পাইছে। গতিকে এইটো জৰাও একেই দামতে পাব, 2250। ভাল লাগিলে এইখিনি জৰা পটাপট বুকিং কৰি ল'ব। অ'কে বা, থেংক ইউ, ধুনীয়া কালেকশ্যন বা। এইটো এটা আছে লাইট পেৰট গ্ৰীণত, একদম লাইট যিটো পেৰট গ্ৰীণ কয় সেইটো কালাৰত হ'ব। এইটো ভাল লাগে, কালাৰটো বহুত ধুনীয়া হয়। এইটো জৰা, এইটো 2150 ল'ব পাৰিব, 2150। গতিকে এইটো জৰা ভাল লাগিলে এইটো ল'ব পাৰিব, কালাৰটো চাব এইটোৰ। আৰু আঁচলৰ কামখিনি এনেকৈ আছে, এইটো সৰু সৰু বুটা আছে। গতিকে হেৰিবিলাক দামবিলাক বেলেগ বেলেগ হয়, গতিকে মই কৈ দিছোঁ, যিখিনি দাম আছে আপোনালোকে মনত ৰাখিলে হ'ল। এইটো 2150 হয় এইটো জৰা, আৰু মেখেলাখন এনেকৈ থাকিব। এইটো অলপ চিম্পুলত আছে, নাইচ কালেকশ্যন, থেংক ইউ। তাৰপিছত ইয়াতে এটা ব্লাউজ পিচ থাকিব, আৰু চাইড পাৰিখিনি এনেকৈ কপাৰতে আছে, আৰু ব্লাউজ পিছত এটা পাৰি থাকিব। এইটো জৰা 2150 ল'ব পাৰিব, নুনি কটন জৰাই হয়, ভাল লাগিলে এইটো ল'ব পাৰিব। কালাৰটো বহুত ধুনীয়া হয়, একদম লাইট পেৰট গ্ৰীণ হ'ব এইটো জৰা। ঠিক আছে বাৰু, নেক্সট দুটামান মিচিং জৰা দেখাই দিছোঁ।
মিচিং যোৰা বহুতে সুধি থাকে, গতিকে মিচিং যোৰা দুটামান দেখাই দিছোঁ। এইটো এটা একদম ধুনীয়া মেৰুণ টাইপৰ হ'ব, যিখিনি মেৰুণ হয়। কাপোৰযোৰ বহুত হেভি হয়, কিন্তু বহুত হেভি হয় কাপোৰযোৰ। চাই ল'ব, যিটো মানে খাই আছে তলৰ বিচনী খাই টাইপৰ, এইখিনি বহুত মানে হেভি হয় কামখিনি এইখিনি। আৰু এনেকৈ চাই মাজৰ কামখিনি কৰি দিছে, আকৌ এটা ঘাই দিছে। চ' নাইচ কালেকশ্যন, থেংক ইউ। গতিকে যোৰাটো বহুত হেভিয়ে হয়, বেষ্ট কালেকশ্যন, থেংক ইউ পুৰবী। তাৰপিছত গোটেই গাতে এনেকৈ 4টাকৈ বুটা দিছে, কামখিনি বহুত হেভি হয়। গতিকে এইটো যোৰা আৰু পিয়ৰ পদ্মিনী ধেমাজিৰ মাটিশালত বোৱা, গতিকে যোৰাটো বহুত ধুনীয়া লাগে, বনাই ল'লে বহুতেই ধুনীয়া লাগিব। এইটো যোৰা হেভি, একদম হেভি আছে কামখিনি। এইখিনি কালাৰটো একুৰেট আহিছেনে বাৰু? অলপ ডাৰ্ক আহিছে বোধ, একদম মেৰুণ টাইপৰ আৰু কালাৰটো অলপতো ইফাল সিফাল হয়ে আৰু কালাৰখিনি কিছুমানৰ। গতিকে গম পাইছে যোৰাটো কিটো কালাৰ। তাৰপিছত এইখন মেখেলা চাব, মেখেলাখনৰো বহুত ওপৰলৈ আছে, এনেকৈ বহুত ওপৰলৈ আছে। হাই বা গুড ইভিনিং। তাৰপিছত চাই ল'ব, মেখেলাখনৰো এনেকৈ বহুত ওপৰলৈ আছে, দুটা একদম ঘাই এনেকৈ, ইটো যিটো বিচনী ডিজাইন দুটা ঘাই দিয়া আছে এনেকৈ। গতিকে হেভি কামৰ হয় আৰু ওপৰৰ 4টাকৈ বুটা দিয়া আছে। এইখন মেখেলা। তাৰপিছত ব্লাউজ পিচ আৰু চাইড পাৰীখিনিও বহুত ধুনীয়াকৈ দিছে, মাল্টি কালাৰ যে। এইখিনি যোৰা আৰু বহুত চেল হয় যে, গতিকে পটাপট আপোনালোকে যদি ল'ব বিচাৰে পটাপট লৈ থ'ব। তাৰপিছত এইখিনি চাইড পাৰীখিনি চাব, ইমান ধুনীয়াকৈ দিছে। চাইড পাৰীখিনিও বহুত হেভিকৈ কাম কৰা আছে, একদম এইখিনি বহুত কষ্ট হয় এনেকুৱা ডিজাইনৰ কাম হেৰিখিনি। তাৰপিছত ব্লাউজ পিচৰ এটা পাৰি থাকিব, আহল বহল হয় ব্লাউজ পিচটো এনেকৈ। গতিকে বহুত ধুনীয়া লাগিব। সংগীতা পাচনি, হাই বা হেল্ল', আপুনি ক'ৰ পৰা চাই আছে বাৰু জনাই দিবচোন। আৰু আজি প্ৰথম যেন পাইছোঁ, ধুনীয়া লাগিছে কাপোৰবোৰ, থেংক ইউ। যদি প্ৰথম হয় মোৰ পেজলৈ আপোনাক স্বাগতম, আৰু মোৰ পেজখন ফ'ল' কৰি থ'ব। ঠিক আছে বাৰু। এই যোৰাটো আপোনালোকে ভাল লাগিলে স্ক্ৰীনশ্বট মাৰি থ'ব। এইটো যোৰাৰ দাম আছিলে 3300, 3200ত আজি ল'লে ল'ব পাৰিব। 3200ত 3200 টকাতে ল'ব পাৰিব। দাম আছিলে 3300 টকা, যদি আজিৰ অফাৰত লয় 3200 টকাত ল'ব পাৰিব। গতিকে এইটো যোৰা দেখাই দিলোঁ। যোৱা লাইফত এজনীয়ে মোক কৈছিল গ্ৰীণ দেখাব, মইতো আচলতে ভুলি গ'লোঁ। এইটো যোৰা যে আছে মই দেখাই দিছোঁ বাৰু, যদি যোৰাটো মানে তেওঁ আছে যদি লাইভত চাব পাৰিব। গ্ৰীণত এইটো পদ্মিনী, ধেমাজি পদ্মিনী যোৰা হয়, কেচ বচা যোৰা। এইখন চাদৰ হ'ব, গ্ৰীণত হয় এইটো কেচ বচা, ধুনীয়া এটা যোৰা। এনেকৈ আছে ৰেডত কামখিনি, য়েল্ল' আৰু হোৱাইটৰ কাম আছে, এনেকৈ কেচখিনি দিছে। আৰু গোটেই গাতে হোৱাইট আৰু য়েল্ল'ৰ কাম আছে। গতিকে এইখন চাদৰ হ'ব, আৰু ব্লাউজ পিচ আৰু চাইড পাৰি এনেকৈ থাকিব, এনেকৈ চাইড পাৰীখিনি থাকিব, আৰু ব্লাউজ পিচৰ এটা পাৰি থাকিব। বিউটিফুল কালেকশ্যন, থেংক ইউ। তাৰপিছত মেখেলাখন দেখাই দিছোঁ। এইখিনি যোৰা আৰু ধুই থাকক, পিন্ধি থাকক, এই মানুহ একদম শেষ হ'ব, তথাপিও কাপোৰ শেষ নহয়, জানেই আৰু বহুতে। পুৰবী বহুত বহুত ধন্যবাদ। তাৰপিছত মেখেলাখন দেখাই দিছোঁ, এইখন মেখেলা। গতিকে গ্ৰীণত কোনোবাই চাব বিচাৰিছিলে যোৱাটো লাইভত, মই দেখুওৱা নহ'ল, আজি দেখাই দিলোঁ। যদি তেওঁ আছে চাই ল'ব যোৰাটো। গতিকে পিয়ৰ পদ্মিনী মাটিশালত বোৱা কেচ বচা যোৰা, এইটো যোৰাও আপোনালোকে ল'ব পাৰিব। 2700 আছিলে, 2600ত ল'ব পাৰিব। 2600 টকাত এইটো যোৰা ল'ব পাৰিব। ভাল লাগিলে পটাপট বুকিং কৰি ল'ব, বহুত ধুনীয়া হয় যোৰাবিলাক। আৰু কাপোৰৰ জানেই আৰু মাটিশালত বোৱা কাপোৰ যেতিয়া বহুত ভাল হয় এইখিনি। আৰু এটা দেখাই দিছোঁ পাজকত, ধেমাজিৰ এই 3টামান যোৰাই আছিল, মই দেখাই দিলোঁ বাৰু। এইটো আছে পাজক যোৰা, যিটো পাজক বুলি কয়, পদ্মিনীৰে হয়। এনেকৈ চেল্ফ পাৰি থাকে, আৰু গোটেই গাতে কেচ বচা এনেকৈ আছে, মানে ঘৰ ঘৰকৈ। আৰু এনেকৈ মানে একদম ৰুলেক্স টাইপত এটা বুই দিছে গোটেই গাতে। আৰু আঁচলৰ কামখিনি এইখিনি। গতিকে এইটো যোৰা আপোনালোকে আজি অফাৰত পাব। 3300 টকা আছিলে। আৰু মেখেলা ৰেডি কৰা আছে, অকল ব্লাউজ চিলালে হ'ব। মেখেলাখন দেখাই দিছোঁ, এইখন মেখেলা 3300 টকা আছিলে। যদি ভাল লাগে এইটো যোৰা আপোনালোকে 3100 টকাতে ল'ব পাৰিব। কিন্তু মেখেলাখন
মোৰ দৰে হ'লে হ'ব, কিন্তু মোতকৈ যদি ওখ হয় অলপমান ছুটি হ'ব। মই লাইভত কৈ দিছোঁ, যদি কোনোবাই ল'ব বিচাৰে আৰু সেইখিনি আৰু ক্লিয়াৰ কৰি দিলোঁ। যদি মোৰ দৰে হয় আৰু মইতো ওখই হয়, চাপৰ নহয়, তথাপিও যদি মোতকৈও ওখ হয় অলপমান হেৰি হ'ব, ছুটি হ'ব। মেখেলাখন চিলোৱা আছে, কিন্তু এনেকৈ চিলাই কৰি থোৱা আছে আৰু তলৰখিনিও একদম চিলাই দিছে। গতিকে এইখিনি ফলছ লগোৱা আছে, চাই ল'ব। গতিকে এইটো ধৰা 3100 টকাত ল'ব পাৰিব। আৰু ব্লাউজ পিচটো দেখাই দিছোঁ মই, অকল ব্লাউজ পিচ চিলালে হ'ব। এইটো ব্লাউজ পিচ হ'ব, একদম আহল বহল হয়। এইখিনি জৰা বহুত ধুনীয়া লাগে, যেতিয়া ৰেডি কৰি পিন্ধিব বহুত ধুনীয়া হয় জৰাটো। এইটো ধেমাজি কেঁচা পাট কটন জৰা এটা দেখাই দিম। এইটো পিয়ৰ ধেমাজি কেঁচা পাট কটন হয়, ধেমাজিত হয় এইটো জৰা, কিন্তু একদম চফ্ট মেটেৰিয়েল। এইটো জৰা বহুত ভাল কোৱালিটিৰ হয় এইটো। গতিকে চাই ল'ব জৰাটো, কালাৰটো বহুত ধুনীয়া হয়, অৰেঞ্জ পিচ টাইপৰ হ'ব কালাৰটো। আৰু কামখিনি চাই ল'ব, গোটেই গাতে এনেকৈ দিছে, এনেকৈ যিটো মীনা কৰা হয়, মীনা কৰা টাইপৰ হ'ব। আৰু আঁচলৰ কামখিনি এনেকৈ থাকিব চাদৰখনৰ। কালাৰটো বহুত ধুনীয়া হয়, বহুত ধুনীয়া কালেকশ্যন। থেংক ইউ পুৰবী। ভিউজখিনি নোহোৱা হ'ল, 8টা আছে এতিয়া। সকলোৱে লাইভত থাকিব শেষলৈ। তাৰপিছত এইখন মেখেলা চাই ল'ব, মেখেলাখনো পিয়ৰ ধেমাজি কেঁচা পাট কটন জৰা হয়। এইখিনি চাবচোন, ডিজাইনটো বহুত ধুনীয়া হয়, কিন্তু একদম আনকমন এটা ডিজাইন। এনেকৈ মীনা বছৰ দৰে দি দিছে প্ৰতিটো মানে বুটাতে, ভাল লাগিছে। আৰু চাইড পাৰি এইখিনি বনাই ল'লে বহুত ধুনীয়া লাগিব, আৰু ব্লাউজ পিচৰ এটা পটি থাকিব। গতিকে এইটো জৰাৰ দাম আছিলে 3060 টকা। যদি আজিৰ অফাৰত লয় আপোনালোকে 3500 টকাতে ল'ব পাৰিব। একদম 200 টকা এটা লেছ কৰি দিছোঁ। গতিকে ভাল লাগিলে এইটো জৰা লৈ থ'ব পাৰিব। কেঁচা পাট কটন হয় ধেমাজিৰ, গতিকে ভাল লাগিলে ল'ব পাৰিব। মিহি টচৰ যোৰা দুটামান দেখাই দিছোঁ, মিহি টচৰ যোৰা। তাৰপিছত পিয়ৰ টচৰখিনি দেখাই দিম। এইটো আছে একদম লাইট পেৰট গ্ৰীণত মিহি টচৰ যোৰা, চৰাই ডিজাইনত হ'ব এইটো যোৰা। চাই ল'ব, ডিজাইনটো চৰাই ডিজাইনত হ'ব এনেকৈ, বহুত ধুনীয়া লাগিছে। মেৰুণ আৰু কপাৰত আছে কামখিনি, আঁচলৰ কামখিনি এনেকৈ থাকিব আৰু ওপৰত এনেকৈ বুটা কৰি দিয়া আছে। গতিকে মিহি টচৰ যোৰা হয় এইখিনি। চাইড পাৰি এইখিনি হ'ব, চাইড পাৰিখিনি এনেকৈ আছে, ধুনীয়াকৈ দি দিছে চাইড পাৰিখিনি। আৰু মেখেলাখন দেখাই দিছোঁ, বেষ্ট কালেকশ্যন, বেষ্ট। থেংক ইউ ৰবি। তাৰপিছত এইখন মেখেলা বহুত ওপৰলৈ আছে, চাই ল'ব, আঁঠুৰ ওপৰলৈ আছে কামখিনি মেখেলাৰ, একদম আঁঠুৰ ওপৰলৈ আছে। আৰু কালাৰটো যে বহুত ধুনীয়া হয় কাপোৰযোৰৰ। আৰু ব্লাউজ পিচটো এইটো হ'ব, এইটো ব্লাউজ পিচ হ'ব। গতিকে ভাল লাগিলে এইটো জৰা আপোনালোকে 3300 টকা আছিলে, আজি ল'লে আপোনালোকে 3100 টকাতে ল'ব পাৰিব। বহুত ধুনীয়া হেভি এটা জৰা মিহি টচৰ, গতিকে 3100 টকাত ল'ব পাৰিব। ঠিক আছে, নেক্সট আৰু এটা দেখাই দিছোঁ মুগা কালাৰত। এইখিনি আৰু গৰম ঠাণ্ডা মান নাই, আৰু সকলোতে পিন্ধিব পাৰে। আৰু যিহেতুকে বিয়া সবাহ আহি আছে, এইখিনি জৰা বহুত প্ৰয়োজন হ'ব। যদি ল'ব বিচাৰে, যদি বাজেট মিলে আপোনালোকে লৈ থ'ব পাৰে এইখিনি। বিয়া সবাহটো আৰম্ভ হ'বই আৰু, গতিকে ল'ব পাৰিব এইখিনি। তাৰপিছত এইটো এটা আছে, আঁচলৰ কামখিনি এনেকৈ থাকিব, মেৰুণ আৰু কপাৰত আছে আঁচলৰ কামখিনি। আৰু গোটেই গাতে এনেকৈ আছে, ব্লু আৰু ৰেডত, মেৰুণ হয় এইটো, ৰেড নহয়। বেষ্ট কালেকশ্যন, বেষ্ট। থেংক ইউ। চাব, ইমান ঘন ঘনকৈ বুটাখিনি দিয়া আছে গোটেই গাতে, বহুত হেভিকৈ আছে। তাৰপিছত এইখন মেখেলা চাব, একদম হেভি বুটাৰ হয়, ঘন বুটাৰ হয় কাপোৰযোৰ। আৰু চাইড পাৰি এইখিনি হ'ব, এইখিনি চাইড পাৰি হ'ব, বুটাৰ হৈ আছে। চাইড পাৰি এনেকৈ থাকিব, সৰু সৰুকৈ আছে। আৰু ব্লাউজ পিচৰ এটা পাৰি থাকিব। গতিকে জৰাটো বহুত ধুনীয়া হ'ব বনাই ল'লে। গতিকে একদম ভাল হয়, গৰমতো পিন্ধিব পাৰি, ঠাণ্ডাতো পিন্ধিব পাৰি এইখিনি জৰা, বিয়া সবাহ সকলোতে। গতিকে এইটো জৰা 2900ত ল'ব পাৰিব। গতিকে ভাল লাগিলে লৈ থ'ব পাৰে এইখিনি, 2900।
তাৰপিছত এইটো চাব, এইটো এটা কালাৰ আছে, এইটো একদম লাইট পিচ পিংক টাইপৰ হ'ব কালাৰটো। এনেকৈ কামখিনি আছে, আঁচলৰ কামখিনি। ইয়াত কামখিনি অলপ মানে হেভি হয়, যদিও হেভি নহয়, চিম্পুল হয়, কামখিনি টান হয় মানে। চাই ল'ব, এনেকৈ আছে আঁচলৰ কামখিনি, মীনা কৰাৰ দৰে লাটা লাটা ডিজাইনৰ। আৰু চাইড পাৰিখিনি এনেকৈ থাকিব, চাইড পাৰিখিনিও এনেকৈ দিছে। যিহেতুকে আমি শালৰ কাম এইখিনি, গতিকে অলপ মানে কষ্ট হয় এইখিনি কাম কৰোঁতে। এনেকৈ মীনা বছৰৰ দৰে কৰি দিছে প্ৰতিটো বুটাতে, দেখিছে নহয়? এইখিনি কাম বহুত কষ্ট হয়, যিসকলে জানে আৰু গম পায় আৰু শাল বোৱে। এইখিনি জৰাটো একদম পিচ পিংক টাইপৰ হ'ব, কালাৰটো বহুত ধুনীয়া। তাৰপিছত মেখেলাখন চাব, এইখন মেখেলা একদম ওপৰলৈ আছে, মেখেলাখনৰো বহুত ধুনীয়া লাগিব। তাৰপিছত ব্লাউজ পিচটো এইটো, গতিকে এইটো জৰা 2900তে ল'ব পাৰিব। দাম আছিল অলপ বেছিয়ে, কিন্তু 2900তে এইটো জৰাও ল'ব পাৰিব। গতিকে ভাল লাগিলে এইবিলাক জৰা লৈ থ'ব এতিয়াই, আৰু পিছত আৰু দামবিলাক জানেই বাঢ়ি থাকিব। গতিকে 2900ৰ এটা ধুনীয়া মিহি টচৰ জৰা পাই আছে। পটাপট বুকিং কৰি থ'ব এইখিনি। তাৰপিছত এইটো এটা দেখাই দিছোঁ, ভিউজখিনি নোহোৱাই হ'ল। 5টা 5 7 ইমান কমি যায় মাজে মাজে ভিউজখিনি থাকিলে অলপ ভাল লাগে আৰু লাইভটো কৰি। ইমান কষ্ট হয়, ধৰক মুখেৰে ইমান ভুকি ভুকি ক'ব লাগে, পিছত বাৰু বাঢ়ে, তথাপিও লাইভত থাকিলে ভাল লাগে আৰু লাইভটো কৰি। তাৰপিছত চাব, এইটো কালাৰো বহুত ধুনীয়া হয়, চিম্পুল হয়, মানে এইটো মুগা কালাৰত হ'ব, ৰেড আৰু কপাৰত হ'ব এইখিনি। তাৰপিছত চাইড পাৰিখিনি বহুত ধুনীয়াকৈ দিছে, সৰু সৰুকৈ এনেকৈ। এইটো জৰা ধুনীয়া লাগিব, গছবুটা ডিজাইন। এইটো গছবুটা ডিজাইনত আছে। এইটো কপাৰ নহয়, এটা হেৰি হ'ব, মানে যিটো গুণা হয় আমাৰ, কপাৰত নহয় এইখিনি। তাৰপিছত মেখেলাখন দেখাই দিছোঁ, এইখন মেখেলা এনেকৈ আছে মেখেলাখন। কাপোৰৰ কোৱালিটি এইখিনি বহুত ভাল হয়, একদম ভাল কোৱালিটিৰ হয়। আৰু ব্লাউজ পিছত এটা এনেকৈ সৰুকৈ বাঢ়ি থাকিব এইটো। গতিকে ইয়াৰ লগত আপুনি ৰঙা ব্লাউজ বা মুগা কালাৰৰ ব্লাউজ পিন্ধিলেও ধুনীয়া লাগিব, নাইবা অকল ৰঙাৰ লগত পিন্ধিলেও কাপোৰযোৰ বহুত ধুনীয়া লাগে এইখিনি। গতিকে ভাল লাগিলে এইটো 2900তে ল'ব পাৰিব, মিহি টচৰ জৰা এইখিনি। ঠিক আছে বাৰু। তাৰপিছত মই ষ্টেপুল কটন দেখাই পিয়ৰ টচৰ জৰা দুটামান দেখাই দিম। কমেণ্টবিলাক ৰৈ থাকিল, কমেণ্টবিলাক কৰি থাকিব। যিসকলে লাইভত আছে কমেণ্ট এতে কৰি থাকিবচোন। তাৰপিছত ষ্টেপুল কটন জৰা দুটামান দেখাই দিছোঁ। এইটো বহুত ট্ৰেণ্ডত আছে এতিয়া, আৰু পিন্ধিবলৈও বহুত ভাল হয়, মানে কমফৰ্ট হয় এই গৰমত। আৰু এইখিনি আৰু কোৱালিটি ভাল হয়, কিন্তু এইখিনি কোৱালিটিও বহুত ভাল হয়। গতিকে চাই ল'ব। হোৱাইটত আছে কামখিনি, এনেকৈ লতা ডিজাইনটো সকলোৱে জানে এইটো ডিজাইন। গতিকে জৰাটো সকলোখিনি কাপোৰ যিহেতুকে অফাৰতে দিয়া হয়, গতিকে এইখিনি অফাৰতে পাব। মেখেলাখনতো এনেকৈ আছে, ওপৰলৈ বহুত ওপৰলৈ আছে। হোৱাইটৰ কালাৰটো বহুত ধুনীয়া, গম পাইছেনে? একদম চকলেট টাইপৰ হ'ব, মেৰুন ডাঠ চকলেট টাইপৰ, বহুত ধুনীয়া কালাৰটো। আৰু চাইড পাৰিখিনি বনাই ল'লে বহুতেই ধুনীয়া লাগিব। সৰু সৰুকৈ হোৱাইটত আছে এনেকৈ, ছুপাৰ কালেকশ্যন। থেংক ইউ। তাৰপিছত ব্লাউজ পিছত এটা এনেকৈ পাৰি থাকিব। গতিকে যেতিয়া জৰাটো একদম চাইড পাৰি লগাই গাঁঠা কৰি আপুনি ৰেডি কৰি ল'ব, বহুতেই ধুনীয়া লাগিব জৰাটো। অনিতা চাহু, ধুনীয়া লাগিছে, থেংক ইউ। যদি আপুনি প্ৰথম হয় আজি মোৰ লাইভত, মোৰ পেজটো ফ'ল' কৰি থ'ব। মীনাক্ষী গগৈ, বহুত ধুনীয়া লাগিছে, থেংক ইউ। আপুনি ক'ৰ পৰা চাই আছে বাৰু? কোনে ক'ৰ পৰা চাই আছে মোক এবাৰ কমেণ্ট কৰি জনাই দিবচোন, যিখিনি নতুন হয়। কালাৰটো বহুত ধুনীয়া হয়। গতিকে এইটো জৰা আপোনালোকে 1450ত ল'ব লাগিব, পাৰিব। বহুত ধুনীয়া লাগিছে কাপোৰবোৰ, থেংক ইউ মীনাক্ষী। গতিকে এইটো জৰা আপোনালোকে 1450 টকাতে ল'ব পাৰিব। গতিকে ভাল লাগিলে, একদম হেভি ষ্টেপুল কটন জৰা এটা ল'ব পাৰিব 1450 টকা। নাইচ কালেকশ্যন, থেংক ইউ। এইটো এটা আছে, এইটো কিন্তু অলপমান তাতকৈ পাতল হয়, কালাৰটো অলপ বেলেগ হয়, ডিফাৰেণ্ট হয় অলপ। সেইটো আছিলে ডাঠ আৰু মেৰুন,
চকলেট কালাৰ যিটো সেইটো আছিলে আৰু এইটো একদম অকল মেৰুন টাইপৰ হ'ব এইটো। গতিকে এইটো জৰা বহুত ধুনীয়া লাগিব যেতিয়া বনাই ল'ব। গতিকে এইবিলাক আৰু গৰমত পিন্ধি থাকিব পাৰি, ধুই থাকিব পাৰি, এনেকুৱা হয়। আৰু যিহেতুকে লাইট ৱেইট হয় কাপোৰযোৰ আৰু মানে পিন্ধি থাকিবলৈ আৰাম হয় আৰু এইখিনি জৰা গৰমত। তাৰপিছত মেখেলাখন দেখাই দিছোঁ। এইখন মেখেলা হ'ব, একেই হ'ব যোৰহাটৰ পৰা। থেংক ইউ, আপোনাৰ বহুত বহুত ধন্যবাদ, বহুত মানে এইখিনি সময় দিয়াৰ বাবে। যোৰহাটৰ পৰা চাই আছে, বহুত বহুত ধন্যবাদ। চাই থাকিব আৰু মোৰ পেজখন ফ'ল' কৰি থ'ব যদি আপুনি নতুন হয়। চাই ল'ব, এইখন মেখেলা আৰু ব্লাউজ পিচটো থাকিব, চাইড পাৰি থাকিব। এনেকৈ বনাই ল'লে বহুতেই ধুনীয়া লাগিব। গতিকে এইবিলাক জৰা কোনো চিটিং নিদিয়াকৈ অনলাইন পে'মেণ্ট কৰি ল'ব পাৰিব, মাত্ৰ 1450 টকা। গতিকে ভাল লাগিলে ফটাফট বুকিং কৰি ল'ব। একদম অফাৰত দিয়া হৈছে সকলোখিনি কাপোৰে, গতিকে ভাল লাগিলে লৈ থ'ব পাৰিব। নেক্সট আৰু দুটামান পিয়ৰ টচৰ জৰা দেখাই লাইটটো শেষ কৰিম। এইটো এটা চাই ল'ব, কালাৰটো বহুত ধুনীয়া হয়, একদম চাৰ্ট কালাৰ, লাইট চি গ্ৰীণ টাইপৰ হ'ব কালাৰটো। চাৰ্ট কালাৰো নহয় ঠিক, কপাৰ আৰু ব্লেকৰ কাম আছে। ব্লেক আৰু ব্লেকটো সূতা হ'ব আৰু কপাৰত এনেকৈ মীনা কৰা আছে ব্লেকত। গতিকে বহুত ধুনীয়া প্ৰিমিয়াম কোৱালিটিৰ টচ হয় এইখিনি, একদম 100% পিয়ৰ টচৰ জৰা, প্ৰিমিয়াম কোৱালিটিৰ। কিন্তু যিখিনি মানে এটা কম দামৰ আছে সেইখিনি নহয় আৰু এইখিনি। গতিকে এইখিনি জৰা দাম বহুতেই আছিলে, যদি আপোনালোকে ল'ব বিচাৰে অফাৰত পাব। আজি দুটামান পিচ আছে অফাৰত দি দিছোঁ আৰু এইখিনি। তাৰপিছত এইখন মেখেলা হ'ব, এইখন মেখেলা। তাৰপিছত চাইড পাৰি আছে এইখিনি চাইড পাৰি আছে আৰু এইটো ব্লাউজ পিচ। এনেকৈ পাৰি থাকিব এটা, গমেই পাইছে একদম মানে ট্ৰান্সপাৰেঞ্চি নাই, বহুত মানে ভাল কোৱালিটিৰ এইখিনি টচ হয়। গতিকে ভাল লাগিলে। এইটো জৰা দাম আছিলে 6200 টকা, আপোনালোকে আজি 5700 টকাতে ল'ব পাৰিব। একদম অফাৰত দিয়া হৈছে যিহেতুকে, গতিকে বেছি নাই আৰু পিচ। গতিকে এইখিনি অফাৰত দি দিছোঁ, আপোনালোকে লৈ থ'ব পাৰিব। পিছত আৰু এইখিনি এনেকুৱা দামত নাপাব, এইখিনি প্ৰিমিয়াম টচ হয়। গতিকে ভাল লাগিলে 5700 টকাতে এইটো জৰা ল'ব পাৰিব। ঠিক আছে বাৰু, নেক্সট আৰু দেখাই দিছোঁ। নেক্সট এইটো এটা আছে, এইটো এটা ধুনীয়া কালাৰ। কালাৰটো একদম আগতে যি দেখাইছিলোঁ এটা লাইট পেৰট গ্ৰীণ টাইপৰ হ'ব কালাৰটো। এইটো ডিজাইন গোটেই গাতে বিন্দি বুটা আছে, এনেকৈ ঘন ঘনকৈ বিন্দি বুটাটো ঘন ঘনকৈ আছে। আৰু ইয়াতে কপাৰত ব্লেক আৰু ৰেডৰ মীনা কৰা আছে। ব্লেকৰ মাজত কপাৰৰ মীনা, ৰেডৰ মাজত কপাৰৰ মীনা, এইখিনি। আৰু গোটেই গাতে এনেকৈ বিন্দি বুটাৰ কাম আছে। এইখন মেখেলা চাব, ওপৰলৈ আছে একদম। এইটো ধৰা আৰু হেভি হয়, একদম ওপৰলৈ আছে এনেকৈ। তাৰপিছত চাইড পাৰি এইখিনি হ'ব, এইখিনি চাইড পাৰি হ'ব আৰু ব্লাউজ পিচত এটা এনেকৈ পাৰি থাকিব। কপাৰতে হয় সকলোখিনি, একেই দামতে দিছোঁ। এইটো ধৰা 5700 টকাতে একেই দামতে পাব। এইটো কালাৰো বহুত ধুনীয়া হয়, কিন্তু কেমেৰাত ঠিকে আহিছে। কেমেৰা একদম এটা ধুনীয়া কালাৰ, গ্ৰীণো নহয়, পেৰট গ্ৰীণো নহয়, বহুত ধুনীয়া এটা কালাৰ। এইটো এটা আছে, এইটো কালাৰো বহুত ধুনীয়া হয়। চাই ল'ব, কালাৰটো বহুতেই ধুনীয়া। এইটো কালাৰো একদম আনকমন এটা কালাৰ। এইটো বহুত হেভি হয়, একদম ওপৰত গছ বুটা ডিজাইন, তাৰপিছত গোটেই গাতে এনেকৈ বুটা আছে ঘন ঘনকৈ। তাৰপিছত আঁচলটো দেখাই দিছোঁ, এনেকৈ আঁচলটো বহুত ধুনীয়াকৈ দিছে। আৰু চাইড পাৰি এইখিনি হ'ব, কপাৰত মীনা কৰা আছে এনেকৈ। আৰু গোটেই গাতে একদম ঘন বুটা আছে, একদম আনকমন কালাৰ। কিন্তু এইটো একদম আনকমন এটা কালাৰ।
নীলাও নহয় মানে তাৰপিছত লেভেণ্ডাৰো নহয়, এনেকুৱা হয় কালাৰটো, বহুত ধুনীয়া কিন্তু। তাৰপিছত ব্লাউজ পিচ এটা থাকিব এনেকৈ, পাৰি থাকিব ব্লাউজ পিছত, আৰু মেখেলা এইখন। এইখিনি কিন্তু পিছত 6500, 6300 এনেকুৱা দামত আহিব। এতিয়া এইখিনি আছে কাৰণে অফাৰত দি দিছোঁ, অফ চিজন বুলি, গতিকে এইখিনি জৰা লৈ থ'ব পাৰিব একেই দামত 5800 টকা। তাৰপিছত এইটো অলপ দাম হ'ব, চাই ল'ব। এইটো জৰাও বহুত ধুনীয়া হয়, একদম মাল্টি কালাৰত, গমেই পাইছে মাল্টি কালাৰৰ ডিজাইনটো। এইখিনি কাম অলপ মানে কষ্ট হয় কৰোঁতে। চ' নাইচ কালেকশ্যন, থেংক ইউ ৰবি। চাই ল'ব, গছ বুটা 3টা কালাৰ আছে, এনেকৈ মানে এটা এটাকৈ কালাৰবিলাক মানে বোৱাওঁতে বহুত কষ্ট হয়, সেইকাৰণে দামবিলাক অলপ বেছি হয়। আৰু এনেকৈ বিচনী ঘাই টাইপৰ ডিজাইনটো দি দিছে তলত, এনেকৈ আঁচলত, গতিকে বহুত ধুনীয়া হয়। আৰু ছাইড পাতিখিনিতো চাবচোন কিমান ধুনীয়াকৈ দি দিছে, এনেকৈ প্ৰতিটো ছাইড পাতিতে কামখিনি হেভি হয়। আৰু গোটেই গাতে গছ বুটা ডিজাইনটো মাল্টি কালাৰত আছে, এইখিনি দেখিছে নহয়, মাল্টি কালাৰত আছে, গতিকে জৰাটো দামী হয়। এইটো জৰা 6500 টকা আছিলে, আজি আপোনালোকে 5900 টকাত ল'ব পাৰিব। 5900 টকাত একদম অফাৰ মূল্য, গতিকে লৈ থ'ব পাৰে এইখিনি। আৰু এইটো ব্লাউজ পিচ হ'ব, ব্লাউজ পিছত এনেকৈ এটা পাৰি থাকিব, গতিকে একদম প্ৰিমিয়াম কোৱালিটিৰ টচ হয়, পিয়ৰ টচ। গতিকে ভাল লাগিলে এইটো জৰা 5900 টকাতে ল'ব পাৰিব। কিন্তু 5900 টকাত এইটো জৰা নাপায়, কিন্তু একদম নাপায়। কিন্তু মই হেৰি দি দিছোঁ, চেল যিহেতুকে অফাৰত দিয়া হৈছে, গতিকে এইটো অফাৰত দি দিছোঁ 5900 টকা। ঠিক আছে বাৰু। তাৰপিছত আৰু নেদেখুৱাওঁ নেকি, আজি আছে আৰু কাপোৰ, কিন্তু আজি নেদেখুৱাওঁ নেকি। যদি কিবা চাব বিচাৰে আপোনালোকে কমেণ্টৰ যোগেদি জনাই দিয়কচোন, যদি কিবা চাব বিচাৰে মই দেখাই দিম বাৰু, যদি আছে। আৰু যদি একো নাই আৰু শেষে কৰিম, 45 মিনিট হ'ল। গতিকে সকলোকে আৰু বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। আৰু নেক্সট লাইভত মই আগষ্টৰ প্ৰথমতে মানে ৰিজাল্টটো দি দিম, আৰু এটা লাইভ আহিম জুলাইত, গতিকে তাৰপিছত আগষ্টত ৰিজাল্টটো দি দিম। গতিকে নেক্সট লাইভত সকলোৱে আৰু থাকিব, জইন হ'ব। গতিকে বহুত বহুত ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে। আজিলৈ আহিছোঁ আৰু।